NRCৰ ক্ষেত্ৰত আমি চিম্পুল এটা ক্লিয়াৰিফিকেশ্যন দিছোঁ যে এইটো হৈছে যে NRCক লৈ এনে অযথা মানে হৈ কৰাৰ প্ৰয়োজন নাই। বৰ্তমান যিমান সংখ্যক বাংলাদেশী বা অন্যান্য বিদেশী বাদ পৰিল তেওঁলোকক বিদেশী ন্যায়াধিকৰণৰ জৰিয়তে বিচাৰ কৰি তেওঁলোকক বহিষ্কাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু যিসকল খিলঞ্জীয়া অসমীয়া খিলঞ্জীয়া জনজাতি ভূমিপুত্ৰ থাকি গ'ল তেওঁলোকক বিদেশী ন্যায়াধিকৰণলৈকে নিনিয়াকৈ বৰ্তমান মহামান্য উচ্চতম ন্যায়ালয়ৰ যি নীতি নিৰ্দেশনাত NRC প্ৰস্তুত কৰা হৈছে 31 তাৰিখলৈকে সেই একে প্ৰক্ৰিয়াৰে খিলঞ্জীয়াখিনিক মানে পুনৰ NRCত সোমোৱাৰ ব্যৱস্থা কৰিব লাগে। কাৰণ এইটো মহামান্য উচ্চতম ন্যায়ালয়ৰ কিছু ভুলৰ কাৰণে আমাৰ খিলঞ্জীয়া মানুহো ৰৈ গ'ল আৰু বিদেশী মানুহো সোমোৱা বুলি বিভিন্ন ধৰণৰ হুলস্থুল কৰিছে। এতিয়া সেই বিদেশীখিনি বাছি ওলাব লাগে আৰু খিলঞ্জীয়াসকলে নিজৰ নিজৰ আবেদন পত্ৰ দিব, আগৰ নিচিনা দিব। আমি বিদেশী ন্যায়াধিকৰণৰ ওচৰত আমি যাবলগীয়া যাতে নহয় তাৰ ব্যৱস্থা কৰিবৰ কাৰণে দাবী জনাইছোঁ।